হেল্ল' বন্ধুসকল, পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে মই আপোনালোকক সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আৰু আজি হ'ল গৰু বিহু। এই গৰু গা ধুৱাবলৈ ৰেডি হৈ আছোঁ। তাকে আজিৰ দিনটো কি কৰোঁ আপোনালোকে দেখা থাকিব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া আমাৰ গাখীৰ খীৰাই আছে। গাখীৰ খীৰাই হোৱাৰ পিছত আৰু গৰু গা ধুৱাবলৈ লৈ যাম। গাখীৰ খীৰা হৈ গ'ল। দেউতাই গৰু মেলি আছে আৰু এতিয়া লৈ যাম আৰু বৰষুণো দিয়ে আছে। বৰষুণ দি থকা কাৰণে অলপ খৰধৰ হ'ল। গৰু গা ধোৱাটো দেখাব নোৱাৰিলোঁ। এতিয়া গৰু গা ধুৱাই হৈ গ'ল। এতিয়া ঘৰলৈ গৈ আছোঁ আৰু সিহঁতে আমলৈটো পাৰি আনিলে, আমি আমলৈটো পাৰিবলৈ যাবই পৰা নাই। আমি যাম আৰু এতিয়া। এয়া চাওক, আমলৈটো পাৰিবৰ কাৰণে গছৰ ওপৰত উঠিছে। বতৰ বেয়া, তেওঁ আমলৈটো খোৱা বহুত হেঁপাহ। গছৰ ওপৰত উঠি গৈ আছে। বেচেৰাটো আমলৈটো ওলাই নোলায়, ভগৱানে জানে। এয়া আমলৈটো পাৰিলোঁ। অলপ হালধি ছিটিয়াই দিয়া হৈছে আমলৈখিনি যাবৰ কাৰণে। লগতে বিলঙনি পাতো দি দিয়া হৈছে আমলৈখিনি গুচাবৰ কাৰণে। আমলৈটোখিনি তাতে থৈ আমি ওলাই আহিছোঁ। ক'ত যাওঁ আপোনালোকে চাই থাকক। আপোনালোকক দেখাই থাকিম ক'ত যাওঁ এতিয়া। আহোঁতে গাঁও ইটো মোৰ পালোহি। ইয়াতো চাওঁ আমলৈ বাঁহ পাওঁ নে নাপাওঁ। যদি পাওঁ পাৰি লৈ যাব লাগিব। আমলৈ বাঁহ দুটামান বিচাৰি পাইছোঁ। তাকে পাৰিবৰ কাৰণে হাকুটি লগাই আছে। গছত উঠিব নোৱাৰি বৰষুণ বতৰৰ কাৰণে, বহুত হেলাই ধৰি আছে। এয়া পাৰিলোঁ। আমলৈ বাচি আছে। বেছি আমলৈ হ'লে খাবলৈ বেয়া লাগে, তাকে আমলৈ অলপ বাচি দিয়া হৈছে। এতিয়া টোপকেইটা বেছি ভাল নহ'ল, অলপ সৰু সৰু হ'ল। তেওঁ উপায় নাই, তাকে খাব লাগিব আৰু। এয়া ভাত খাব লৈছোঁ। আজি পানী দিয়া ভাত, লগত আছে আমলৈটো, পানী টেঙা। এই মায়ে গাহৰি মাংস বনাই আছে। ভাত খাই মেলি আজৰি হৈ ওলাই আহিলোঁ। এই গাঁৱৰ ভাইটিকেইটাই খেলি আছে। তাকে বোলো কিনো খেলিছে তাকে চাই আছোঁ। ভাইটিকেইটা খেলি থকা দেখি মোৰো খেলিব মন গ'ল। তাকে ময়ো অলপ খেলি দিছোঁ। আমাৰ ঘৰত বিহু মাৰিবলৈ বিহু দল এটা আহিছে। আমি চাওঁ, লগতে আপোনালোকো দেখাওঁ বুলি ভাবিছোঁ।
ৰাতি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব বুটামটো টিপিবলৈ নাপাহৰিব।